আৰু এখন ফাৰ্মেচীৰ লগতে মানে এখন দোকানো লগ লাগি আছে। সেইখনত কাপোৰ বিকে আৰু এখন ফাৰ্মেচী ফালে কথা শুনা পেণ্টটো দেখুৱাই লওঁ জিন্সৰ পেণ্ট এইটো কিমান এইবিলাক 650 700 টকা তেনেকুৱা বিক্ৰী হয় মানে লিখা দামটো 700 টকা ইয়াত লিখা 700 আছে আৰু 700টো 700 হয় নাই 700 ফিক্স 700টো 700 আৰু তাতকৈ কমতি নামে 500 এইবিলাক 450 টকা আৰু দাম মানে যিটো লিখা দাম সেইটোৱে লয় হয় নাই কিন্তু এতিয়া লিখা দামটো 1500 টকা লিখা 1600 টকা লিখা আছে কিন্তু এইবিলাকত 450 দিয়া হয় 450 ঠিকে আছে এই ৰেইনকোটৰ চিজন এটা বৰষুণৰ চিজন ৰেইনকোট আছে এইবিলাক স্কুলৰ হয় সৰু ল'ৰাৰ কাৰণে ইয়াৰ প্ৰাইচটো 300 টকা 300 মানে 30 বাই 30 ল'ব হয় এইবিলাক 300 টকা এইবিলাক আৰু যিহেতু এতিয়া বাৰিষা বতৰ পাছে এইটো লাগিবই দৰকাৰ হয় আপুনি বেগৰ ফেচিলিটি আছে এইটো বেগ সোমাব পাৰে এইটো বেগ সোমাব এইটো লগত পেন আছে এইবিলাক পেন আছে আৰু মানে ইয়াৰ বস্তু ধেৰ আছে তো ইমান ৰেইনকোট আছে S M L XL ডাবল XL ইমান দেখুৱাটোতো সম্ভৱ নহয় হয় আৰু এই ডাঙৰ মানুহে এটা দেখুৱাই দিছোঁ এই দেখুৱাইছোঁ ইয়াত 3টা কোৱালিটি আছে এটা আছে 300 টকীয়া এটা 330 টকা আৰু এটা 550 টকা মানে ইয়াত যিটো লিখা দাম সেইটোৱে ল'ব সেইটোৱে এইলে কমতি হ'ব এইটো 370 টকা আৰু ইয়াৰ লগত 300 টকীয়াও আছে এইটো পেন আছে এইবিলাক সৰু কাৰণে একদম কিমানৰ পৰা আৰম্ভ তাৰমানে 150 টকা পাছ 150 টকা পৰা 150 টকা আছে তাৰপৰা এইটো আছে 300 টকা তাৰপৰা এইটো আছে হাইষ্ট দাম 380 টকা আৰু ইয়াত এইখন আহিলে তাৰমানে আপোনাৰ চিন্তা কৰি দৰকাৰ নাই যিটো নিজে চাই পেলাই বস্তু লিখা দাম সেইটোৱে ল'ব ইয়াত 300 আৰু এইটো 330 আৰু এই স্পৰ্টিংবোৰ এইটো 180 মানে দামটো লিখাই থাকে আৰু বেলেগকৈ পাতিবলৈ দৰকাৰ নাই আৰু টুপি আছে টুপিটো এইটো 120 কোৱালিটি দুখাই দিব কেনা 120 সৰু ল'ৰা কাৰণে 60 টকীয়া টুপি এইটো অল এজৰ কাৰণে এইবিলাক 60 টকা মানে দাম বাই যিটো লিখা সেইটোৱে আৰু বেগ হিচাপে আছে ইয়াৰ বেগ আৰু এইবোৰ টুপি মানে কোৱালিটিবোৰ বেলেগ এইটো ডাঙৰ কিন্তু এইটো ইয়াৰ দামটো 60 টকা আৰু এইবোৰ চেণ্ডেল মানে বাহামাছ আছে তাৰপাছত একুৱালাইট আছে ৰিলেক্সো আছে একুৱালাইট হ'লে 10% ডিছকাউণ্ট হ'ব একুৱালাইটৰ লাখানি আৰু এইটো 100 হে এইটো 100 টকা মানে বেলেগকৈ দাম দৰ কৰিবলৈ দৰকাৰ নাই আৰু এইটো লেডিছৰ কাৰণে যি বেগ ফুৰিবলৈ যোৱা সেইটো আছে আৰু এইবোৰ গ্ৰাফ এইটো লেডিছৰ বেগ হয় ইয়াৰ ভিতৰত ইয়াত ৰছী আছে এইটো 110 টকা এনেকৈ এইবিলাক আৰু আহিবলৈ পাৰে ইয়াত মানে কাষ্টমাৰী মেইন টাউনৰ হেৰিতে এইখন হস্পিটেলখন আৰু ফ্ৰণ্টতে তাৰপিছত এইবোৰ এতিয়া খুব চলা বস্তুটো আছে ল'ৰা মানুহৰ ক্ৰক্স এই দামটো 200 টকা আকৌ ডাঙৰ ল'ৰা মানে সৰু ল'ৰাও আছে ক্ৰক্স এইবোৰ 80 টকা বোলে আৰু এইটো ক্ৰক্স আৰু এইবোৰ 230 ছোৱালীৰ কাৰণে মানে যি লাগে তাকে পাব এইটো নতুন ডিজাইনৰ ক্ৰছ আৰু এইবোৰ ফ্ৰক চোলা আছে এইটো এটা একদম সৰু ছোৱালী ফ্ৰক এইবিলাক মানে বেষ্ট কোৱালিটি আৰু ক'বলৈ গ'লে এইটো কেইবছৰ মানে ল'ৰা ছোৱালী পিন্ধিব পাৰিব 2 বছৰ 1.5 বছৰ ঠিকে আছে কাপোৰবোৰ ঠিক আছে এইটো আৰু এইটো এতিয়া কটন কাপোৰৰ গৰম দিনত খুব দৰকাৰ আৰু এইবোৰ পেটি
আৰু এই স্পৰ্টিংবোৰ প্ৰাইচবোৰ 200 টকা, মানে এইটো মই বেলেগৰ পৰা কিনিছিলোঁ এদিন 270 টকা লয়, আৰু ইয়াত লিখা দাম 200 টকাহে। তাৰপিছত আৰু হাফ পেণ্ট আছে, মানে ইয়াত দামটো লিখাই থৈ দিয়ে আৰু এইটো হাফ পেণ্ট 100 টকা এক্সেল। আৰু এইবোৰ ৰেইনকোট এতিয়াতো দৰকাৰ, এইবোৰ আৰু এইটো 300 টকা দাম। আৰু স্পৰ্টিং আছে আৰু অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। এই চাইডটো আজি বনাই দিলে নি? এইটো ফ্ৰাছটো এইটো 200 টকা, এইটো 200 টকা, এইটো 200। এইবিলাক 200 টকা, এইখিনি 200 টকা 200 টকা 200 টকা। এইটোৰ লগত পেন আছে, এইটো 230 টকা, 230 এইটো 230 লগত পেন। এইটো 180, এইটো 180, 180, এইটো 180, এইটো 180। তাৰপিছত এইটো 200 টকা, এইটো 200 টকা, এইবিলাক 200 টকা। এইটো 230, 230, এইটো 230, এইবিলাক 300 টকা। তাৰপিছত এইবিলাক 200 টকা, 200 টকা। আৰু এইবোৰ জোতাও আছে, এইটোৰ দামটো জোতাযোৰ এইবিলাক 250, 250 টকা। আৰু এইবোৰ বাচ্ছা মানুহৰ কাৰণে এইবিলাক পেন আছে, পেন তাৰপিছত এইবিলাক আছে 80 টকা, 80। 80। আৰু এইবোৰ টি চাৰ্ট সৰু ল'ৰা ছোৱালীৰ চাৰ্ট আছে, এইবিলাক 150 টকা। মস্ত গৰমতে কোকো কোলা মেইন। আৰু এই কোকো কোলা খাই খাই আপোনালোকক মই এটা সাঁথৰ বুলি ক'ব, সাঁথৰ সুধিছোঁ।